নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। তো বন্ধু বান্ধৱীসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'ৰ থাম্বনেল দেখি গম পাইছে আজি কি টপিকটো কি হ'ব। তো বন্ধু বান্ধৱীসকল আজি আমি কথা পাতিম ইউটিউবৰ কিছুমান ভুলৰ বিষয়ে, কিছুমান ডাউট ক্লিয়াৰ কৰি দিবলৈ এইটো ভিডিঅ' মই আপোনালোকৰ আগত আগবাঢ়িছোঁ। তো বন্ধু বান্ধৱীসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল প্ৰথমে মই আপোনালোকক কওঁ ইউটিউবাৰ বহুত আছে। আমাৰ গোটেই ভাৰতবৰ্ষখনৰ কথাই কৈছোঁ মই প্ৰথম। ভাৰতবৰ্ষখনৰ ভিতৰত ইউটিউবাৰ বহুত আছে আৰু কিছুমান এনেকুৱা ইউটিউবাৰ আছে যিসকলে নতুন চেনেল ক্ৰিয়েট কৰিছে, যেনেকৈ মই নতুন চেনেল ক্ৰিয়েট কৰিছোঁ আৰু বহুতো তেনেকৈ নতুন চেনেল ক্ৰিয়েট কৰিছে। তো বন্ধু বান্ধৱীসকল আজি কথাটো এইটো হৈছে যে কিছুমানে ইউটিউব চেনেল ক্ৰিয়েট কৰি আৰু তাত ভিডিঅ' আপলোড কৰে আৰু সেই ভিডিঅ'সমূহ কিছুমানৰ চলে বা 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হয়, 4000 ৱাটচ টাইম কমপ্লিট হয় আৰু চেনেলটো মনিটাইজেশ্যন হয়। তো বন্ধু বান্ধৱীসকল আজি আমি কথা পাতিম যিসকলে ভাবে, যিসকলৰ মানে মনিটাইজেশ্যন কমপ্লিট নহয় আৰু ভিউজো নাবাঢ়ে আৰু ছাবস্ক্ৰাইবাৰো নাবাঢ়ে, তেওঁলোকে ভাবে যে আমাৰ চেনেলটো খোলাত কিবা গলতি হ'ল নেকি, চেনেলটোত কিবা ভুল সোমাই আছে নেকি। তো বন্ধু বান্ধৱীসকল সেইটো বিষয়ে আজি মই ক্লিয়াৰ কৰি দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। তো বন্ধু বান্ধৱীসকল চেনেল এটা কথা অতি গুৰুত্বপূৰ্ণ যে চেনেল সকলোৱে খোলে আৰু সকলোৰ চেনেল একে হয়। যেনেকৈ ধৰি লওক ফেচবুক এপ্লিকেশ্যন আপোনালোকে জানে, ফেচবুকত ফটো আপলোড কৰিব পাৰি বা ভিডিঅ' চিডিঅ' এনেকৈ আপলোড কৰিব পাৰি। তো বন্ধু বান্ধৱীসকল চবৰে ফেচবুক একাউণ্ট একে হয় আৰু চবৰে লাইক কমেণ্ট আহে, কিছুমানৰ বেছি আহে ধৰি লওক, কিছুমানৰ কম। ঠিক তেনেদৰে ইউটিউবো এটা এপ্লিকেশ্যনে হয়, এটা ছ'চিয়েল মিডিয়া এপ্লিকেশ্যনে হয়, য'ত আপোনালোকে চেনেল খুলি বা চেনেল ক্ৰিয়েট কৰি তাত ভিডিঅ'সমূহ আপলোড কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল এতিয়া পইণ্টত আহোঁ যে কিছুমানৰ ভিউজ কিয় নাই। তো বন্ধু বান্ধৱীসকল ভিউজ নোহোৱাটো একো ডাঙৰ কথা নহয়। ভিউজ নোহোৱা কথাটো হৈছে যে চেনেলটো আপোনালোকে যেতিয়া ক্ৰিয়েট কৰাৰ পিছত তাত আপোনালোকে ধৰি লওক তাত আপোনালোকে নিজৰ ষ্টাইলত লগো লগায় বা এখন বেনাৰ লগায়, চেনেলটো এটা ধুনীয়া নাম ৰাখে আৰু ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰে। তো বন্ধু বান্ধৱীসকল ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰাৰ পিছত আপোনালোকৰ চেনেলত কি হয়, ভিউজ কিছুমানৰ আহে আৰু কিছুমানৰ নাহে। এতিয়া ক'বলৈ গৈ আছোঁ ভিউজ কিছুমানৰ আহে আৰু কিছুমানৰ কিয় নাহে। তো বন্ধু বান্ধৱীসকল চাওক, ভিউজ নোহোৱা কাৰণ এটাই, এক নম্বৰ পইণ্টটো হৈছে আপোনালোকৰ কণ্টেণ্ট ভাল হয়, তেওঁলোকৰ ভিউজ আহিব। ইয়াত আৰু বেলেগ কোনো একো হেৰি নাই আৰু আপোনালোকে নাভাবিব যে ইউটিউবত আমাৰ কিবা ভুল হৈছে। আপোনালোকে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰে, ক্ৰিয়েট কৰি ইউটিউব চেনেলটো ভেৰিফাই কৰি আপোনালোকে তাত ভিডিঅ' আপলোড কৰিব পাৰে আৰু ভিডিঅ' আপলোড আপোনালোকে কৰিব পাৰে, কিন্তু তাত ভিউজ নোহোৱাটো কোনো ইউটিউবৰ প্ৰব্লেম নহয়। ভিউজ নোহোৱাটো হৈছে আপোনালোকৰ প্ৰব্লেম। কি হৈছে চাওক, আপোনালোকে যেতিয়া এটা ভিডিঅ' ক্ৰিয়েট কৰাটোত আপোনালোকে কণ্টেণ্টটো সদায় বহুত ভাল বনাবলৈ চেষ্টা কৰিব লাগে। কণ্টেণ্ট যেতিয়া আপোনালোকে ভাল বনাব তেতিয়া সেই ভিডিঅ'বিলাক আপোনালোকৰ মানুহে চাব। আৰু লগতে থাম্বনেলটো সদায় ভাল বনাব লাগে আৰু মানুহে যাতে থাম্বনেলটো দেখিলেই ভিডিঅ'টো চাবলৈ মন যায় বা ভিডিঅ'টোত ক্লিক কৰে, তেনেকুৱা ধৰণৰ থাম্বনেল আপোনালোকে বনাব। আৰু বেলেগ ইউটিউবত একো ভুল নাথাকে যদি আপোনালোকে কণ্টেণ্ট আৰু থাম্বনেল বহুত ধুনীয়াকৈ খুব সুন্দৰকৈ বনায় আৰু ভিডিঅ'টো যদি খুব সুন্দৰকৈ বনায় তেতিয়ালৈকে আপোনালোকৰ ইউটিউবত নিশ্চয় ভিউজ আহিব। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো চাই যদি আপোনালোকে অলপমানো ভাল পালে তেন্তে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি কোনোবা প্ৰথম আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। তো বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ।